স্যার সাধাৰণতে এটা কথা বৰকৈ মানুহে কয় যে গণিতৰ যিবিলাক ফৰ্মুলা আছে সেইবিলাক স্কুলত যেতিয়া পঢ়িলে তেতিয়াই শেষ হৈ যায়। এতিয়া চাব গ'লেতো ধৰক পোনপটীয়াকৈ ফৰ্মুলাবিলাকতো একো প্ৰভাৱ নাই, কিন্তু এই যে মই ক'লো গণিত মানে লজিকেল থিংকিং, গতিকে সেইটো প্ৰভাৱটো গোটেই জীৱনত থাকে। এতিয়া পলিটিকেল লিডাৰ বিলাকে যে আবোল তাবোল কিয় বকিব পাৰে, একদম লজিক নোহোৱা কথা কিয় ক'ব পাৰে, কাৰণ তেওঁলোকে জানে যে তেওঁলোকে নিজেও জানে যে এইটো মই ভুল কথা কৈছো, কিন্তু পাব্লিকে এইটো কথাই ভাল পাব, কাৰণ পাব্লিকৰ লজিক চেন্সটো কম, যুক্তি জ্ঞানটো খুব কম। কোনটো ভুল কথা কৈছে, কোনটো যুক্তি নোহোৱা কথা কৈছে, এই কথাবিলাক সাধাৰণ মানুহৰ বেছিভাগৰে চিন্তাত নাই। গতিকে মই ভাবো যে গণিত মানে প্ৰেক্টিকেলি ক'ৰবাত A+B ফৰ্মুলা জীৱনত ব্যৱহাৰ কৰিছে এনেকুৱা কথা নহয়। গণিত বা বিজ্ঞান মানে হৈছে যুক্তি। গতিকে সেই যুক্তি জ্ঞানটো যদি একাডেমিক পৰিসৰত কোনোবাই মূৰত মগজুত আহি যায়, মই ভাবো যে আমাৰ অকল একাডেমিকৰ কথাটো বাদেই দিছো, আমাৰ সামাজিক পৰিৱেশটো, ৰাজনৈতিক পৰিৱেশটো বহুত ওপৰত যাব।